তাইলে মই ভয় কৰিছো দেগে কি দিও দেগে যা খাতিটো কৰিবি মোক যা একো কৰিব নোৱাৰ যা হা তাই মোক চিনি পোৱা নাই নহয় মোৰ হাঁহে তাই হাঁহৰ ধান খালেগে কথা ক'বলৈ আহিছে যা যা তোৰ মুখখন চলাই আছো ইমানকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মই মোৰ ইউটিউব চেনেললৈ আজি ভাওনা ব্লগ নহয় আজি আপোনালোকক এটা ব্যতিক্ৰম মানে এটা ভিডিঅ' দেখুৱাম আমাৰ ৰ'দালি নামে খ্যাত জনপ্ৰিয় ইউটিউবাৰ আজি আমাৰ ঘৰলৈ আহিছে মানে আহিব আৰু আমাৰ ঘৰত ভিডিঅ' বনাব তেওঁলোকে ময়ো বিশেষভাৱে বেলেগ উৎসাহিত হৈ আছোঁ তেওঁলোকে কেনেকৈ ভিডিঅ' বনায় আৰু আপোনালোকক আজি মই মোৰ ব্লগত এই সকলোবোৰ দেখুৱাম যে তেওঁলোকৰ ভিডিঅ' আঁৰৰ কাহিনীবোৰ তেওঁলোকে কি কৰে ভিডিঅ' কেনেকৈ বনায় কিমান কষ্ট কৰে সেই সকলোবোৰ আজি দেখুৱাম গতিকে চাই থাকক মোৰ লগত আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে কোনেও ৰ'দালি নামে খ্যাত প্ৰণৱ দা আৰু প্ৰতিম আহিছে আমাৰ ঘৰলৈ আজি স্বাগতম জনাইছোঁ দেই বহুত দিনৰ মূৰত আহিছে প্ৰণৱ আৰু প্ৰতিম আমাৰ ঘৰলৈ আজি ময়ো এক্সাইটেড হৈ আছোঁ ভিডিঅ' চাবলৈ কেনেকৈ বনায় এয়া বস্তু প্ৰপাৰ্টি লৈ আহিছে দেই ইমান প্ৰখৰ ৰ'দক নেওচি আহা আলহী আহি আমাৰ ঘৰত এয়া পদাৰ্পণ কৰিলে ধুনীয়াকৈ বহি আছে দেই প্ৰণৱ দা আৰু এয়া আমাৰ মৰমৰ ভাইটি প্ৰতিম হাই আজি বহুত দিনৰ মূৰত আমি আজি তিনিমানলৈ আহিলোঁ আজি ভিডিঅ' বনাম বুলিয়ে আহিছোঁ বাৰু বহুত দিন ভিডিঅ' দিয়া নাই এসপ্তাহমানেই হ'ল আজি প্লেচ নাই আচলতে আজি আমাৰ ঘৰত সৌভাগ্য মোৰ হৈছে প্ৰণৱ দা আৰু প্ৰতিমে আমাৰ ঘৰত এতিয়া ভিডিঅ' বনাবহি তাৰপিছত তিনিমানেও মাতিলে সেইকাৰণে ভাবিলোঁ আজি তিনিমানৰ ঘৰতে বনাম আপোনালোকে চাই থাকিব সকলোৱে আৰু কি কৰোঁ তিনিমানৰ ব্লগত হয়তো দেখিবলৈ পাব সকলোকে বহুত মৰম থাকিব মানে ৰ'দালি অফিচিয়েল আৰু প্ৰতিমে কেনেদৰে কি কৰে আজি আপোনালোকে চাব ৰ'দালি কমেডি অফিচিয়েল হয়তো আপোনালোকে পাইছে এতিয়া বহুত আগবাঢ়িলে চেনেল 5,000 ছাবস্ক্ৰাইবাৰ হ'ল মোৰহে কমি আছে প্লাছ হ'ল মোৰ তাৰপিছতে আৰু হয়তো এইবাৰ মোৰ প্ৰথম পে'মেণ্ট পাবলৈ আৰু সুযোগ পাইছোঁ আপোনালোকে লাহে লাহে পাব চাগে আমাকো কিবা খুৱাব এয়া আমাৰ লগতে বনাই প্ৰতিমা বুলি কয় প্ৰতিমা নামটো প্ৰতিমা হয় ভিডিঅ'ত প্ৰতিমা বুলি আছে ইউটিউব চেনেলত প্ৰতিমা গোটেই ৰাইজে ইমান আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল পায় ৰাইজ আপোনালোকৰ কাৰণে পাগলা গতিকে মোৰ আৰু এই ইউটিউব চেনেলটোত আৰু আপোনালোকে দেখিছে আৰু আমাৰ খুব কম দিনৰ ভিতৰতে মোৰ ৰ'দালি কমেডি অফিচিয়েলটো বহুত আগবাঢ়িলে আপোনালোকৰ মৰমৰ বাবে আৰু মোৰ বন্ধু তিনয়নো এটা চেনেল খুলিছে তিনয়ন অফিচিয়েল আপোনালোকে হয়তো এই ব্লগটো হয়তো তেওঁ চেনেলতে চাবলৈ পাব কাইলৈ পাব আজি পাব আজি ৰাতিপুৱা পাই যাব কাইলৈ পাব আজি ৰাতি পাই যাব আপোনালোকে চাব সকলোৱে তিনয়নকো মৰম দিব আমাক যিদৰে মৰম দিছে তেওঁকো মৰম দিব তেওঁ হয়তো ভাওনাৰ লগত জড়িত সকলোৱে জানে তেওঁ ভাওনাৰে দিয়ে তথাপিতো এনেকৈ মাজে সময়ে কিছুমান বেলেগ অন্য দিম আৰু যিহেতু ভাওনা সদায় নাথাকে ন সময়মতো সদায় নাথাকে যাবলৈও দিগদাৰ হয় সেইকাৰণে আপোনালোকে চাব সকলোলৈকে বহুত ধন্যবাদ থাকিল আৰু পিছৰ আমাৰখিনি হয়তো চাবলৈ পাব ধন্যবাদ চাহ তাহ খাই আজৰি হৈ তেওঁলোকে নিজৰ কামত ব্যস্ত হৈ পৰিলে আচক সকলো দুজন ৰেডি হৈ গ'ল প্ৰণৱে সাজোন কাচোনত লাগি আছে ধুনীয়াকৈ ভাত হ'লনে নাই হ'বই মা মই মাতিমেই এতিয়ালৈকে ভাত বনাই হোৱা নাই ছোৱালীজনী স্কুলৰ পৰা আহি পালেহি দেখা নাই হ'ব সময়মতে দিমগৈ নহয় ঐ বাপেৰৰ ঘৰত এই জুই খুৱাই ভাত খাবলৈ পাইছিলি নহয় ইয়াত গেছত থিয় হৈ ভাত বনাই খাবলৈ পাইছা চুলি ডাল কৰি মেডাম এতিয়া বেলা মাৰি মুখত তিনয়নৰ ঘৰলৈ আহিলোঁ আমি আজি ভিডিঅ' বনালোঁ আপোনালোকে চাবলৈ পাব আজি আমাৰ লগত এয়া ভণ্টিও বনালে আমি তিনিটা বনালোঁ তিনয়নে আমাক আজি সহায় কৰিলে কেমেৰা ধৰিলে আহিলোঁ আজি আমি বহুত ভাল লাগিলে আৰু তিনয়নৰ ব্লগ শ্বটো চাব আপোনালোকে ধুনীয়াকৈ তিনয়নে কিছুমান আমাৰ শ্বৰ্টবোৰ বনাই থৈছে যোনবোৰ আমাৰ মানে হাঁহি খুৰাক বুলি ক'ব পাৰি আৰু যিবোৰ থাকে সেইবোৰ তিনয়নৰ চেনেলতো দিব আপোনালোকে চাব তিনয়নৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তিনয়ন অফিচিয়েল আৰু আপোনালোকে মোৰ চেনেলটো চাগে চাইছে আৰু যদি কোনোবাই চোৱা নাই সকলোৱে চাব ৰ'দালি কমেডি অফিচিয়েল মোৰ এটা কমেডি ভিডিঅ' চেনেল আৰু সকলোৱে আমাৰ
ত্ৰিনয়ন আৰু মোক সকলোৱে মৰম দিব বুলি আশা থাকিল। আপোনালোকৰ আশীৰ্বাদ নাপালে হয়তো আমি আগবাঢ়ি যাব নোৱাৰিম আৰু সকলোৱে আমাক মৰম দিব। ত্ৰিনয়ন বাই বাই। আৰু আমাৰ ত্ৰিনয়নদাৰ চেনেলটো সকলোৱে আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ। সেয়াই আৰু লিংকটো ৰদালিৰ ডেছক্ৰিপশ্যনত আৰামত পাই যাব, আপোনালোকে চাব। মোৰ ৰদালি কমেডি অফিচিয়েলতে আপোনালোকে যদি বিচাৰিবলৈ অসুবিধা হয় মোৰ চেনেলটোলৈ যাব, তাতে এওঁৰ লিংকটো শ্বেয়াৰ কৰি থোৱা আছে, সকলোৱে তাতে পাব। আজি ভাল লাগিল, ত্ৰিনয়নলৈকো অশেষ ধন্যবাদ থাকিল, সকলোকে মৰম থাকিল, সকলোৱে মৰম দিব। বাই বাই। বাই বাই। যাবলৈ ওলাইছোঁ।